हेलो फ्रेंड्स, वेलकम टू माय चैनल टेक आलम। दोस्तों, आज मैं आपनालोकर मोबाइलर फटो बा भिडिओ प्राइवेट बस्तुबिलाक केनेকৈ आपनालोके हाइड কৰি ৰাখিব পাৰিব। তো ইয়াৰ কাৰণে आपनालोকক এটা লাগিব এপটো आपनालोके প্লে ষ্টৰত পাই যাব। এপটোৰ নাম হ'ল টাইমাৰ লক। এই এপটো आपनालोকক ডাউনলোড কৰিব লাগিব, এই ঘড়ী এপটো। তো মই সিম্পলি এই এপটো ओपन কৰি আছো। ओपन কৰাৰ পিছত আপোনালোকক যি এলাউ কৰিব কয় এলাউ কৰি দিয়ক। মই এলাউ কৰি দি আছো। তাৰ পিছত ইয়াত ক্ৰিয়েট ইয়াৰ ৰিকভাৰী কোৱেশ্চন, ইয়াত এটা কোৱেশ্চন দিয়ক। মই দি আছো আসাম। এইটো হল আপোনালোকে যদি পাসওয়ার্ড ভুলি যায় তেনেহলে এই কোৱেশ্চনটো দি আপোনালোকে পাসওয়ার্ডটো ৰিকভাৰী কৰিব পাৰিব। তাৰ পিছত আপোনালোকে সেভ এণ্ড ষ্টাৰ ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে এটা ইমেইল সিলেক্ট কৰক। সিলেক্ট কৰি ইয়াত মাৰি দিলো। তাৰ পিছত দেখিব পাইছে স্ক্ৰিনত এটা ঘড়ী আহি গৈছে। আপোনালোকৰ এতিয়া টাইম সেট কৰিব লাগিব। আপোনালোকে কোন টাইমত কি টাইমত আপোনালোকে লকটো দিব চা। মই দি আছো 11টা 10 মিনিট দি এই মাজত আপোনালোকৰ ক্লিক কৰিব লাগিব। আকৌ এনেকুৱা কৰিব লাগিব 11টা 10 মিনিট। তো দিয়াৰ পিছত আকৌ আপোনালোকৰ এই মাজত ক্লিক কৰিব লাগিব। তো দেখিব পাইছে আপোনালোকে এইটো আহি গৈছে। তাৰ পিছত আপোনালোকৰ এই প্লাছত ক্লিক কৰিব লাগিব। প্লাছত ক্লিক কৰি আপোনালোকে গ্যালাৰীৰ ফটো এড কৰিব পাৰিব। তাৰ পিছত ভিডিও, তাৰ পিছত ফাইল, কন্টাক্ট নম্বৰ আৰু MP3 সং, ফোল্ডাৰ, ৰেকৰ্ড কৰা ভিডিও। মই আপোনালোকক দেখাই আছো গ্যালাৰীৰ ফটো। মই এই ফটোটো আপোনালোকক এড কৰি দেখাই আছো। এই দুটা ফটো চাই আপোনালোকে দেখিব পাইছে এই ফটোবিলাক এড হৈ গৈছে। এইটো আৰু আপোনালোকে যদি ফাইল বা ইয়াত তিনটা অপশন আছে। আপোনালোকে যদি ইয়াত ৰাখিব চা তো সিম্পলি ইয়াত ক্লিক কৰি এই প্লাছত ক্লিক কৰক। ক্লিক কৰি তাৰ পিছত এই গ্যালাৰীত যাওক। গ্যালাৰীত যাই মই এই লাল ফটোটো লৈ এই লক স্ক্ৰিনটোত ক্লিক কৰি দিলো। তো আপোনালোকে দেখিব পাইছে এই ফাইলত ফটোটো আহি গৈছে। তো মই ব্যাক আহিছো। ব্যাক আহি দেখো লকটো হৈছে না নাই। তো আকৌ মই এই ঘড়ী এপটো ওপেন কৰি আছো। ওপেন কৰি মই প্ৰথমত যেটো টাইম সেট কৰিছিলো টাইম ওইটো দিব লাগিব। ইয়াৰ আগত আপোনালোকৰ এই মাজত এটা ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো টাইম সেট কৰিছিল এইটো টাইমত দিব লাগিব 11টা 10 মিনিট। ইয়াৰ পিছত আপোনালোকৰ এই মাজত এটা ক্লিক কৰিব লাগিব। ক্লিক কৰি দেখিব পাইছে আপোনালোকে এই ফটো যে 4-5টা ফটো মই এড কৰি ৰাখিছিলো, লক কৰিছিলো, ইয়াত ফটো আছে। তো আজিৰ ভিডিও এইখিনি। ভিডিও যদি ভাল লাগে তেনেহলে এটা লাইক কৰক আৰু কমেন্ট কৰক আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক। মোৰ এইটো ইউটিউবত ফাৰ্ষ্ট ভিডিও হয় দোস্ত। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো ক্লিক কৰি দিয়ক। বেল আইকনটো ক্লিক কৰি দিব তো মই যেতিয়াই নিউ ভিডিও আপলোড কৰিম